মোৰ কেন্দ্ৰখিনি কিয় আপুনি চোৱা কৰিলে? কিয় 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 মোক তুই নকৰি সজালে? কিয় 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 আপোনাৰ মোক আপোনাৰ এলাগি পষ্টি সজালে? কওক, উত্তৰ দিয়ক আপুনি কওক। মই নিৰুপায় আছিলো। আপোনাৰ কি নিৰুপায় অৱস্থাৰ ভৰি সজাবলৈ আপুনি মুখে বিচাৰি পালেনে? হাৰ ভাঙি ভাঙি পৰিশ্ৰম কৰে এই ছোৱালীজনী মৰমখিনি ভাঙি পেলাবলৈ কোনে অধিকাৰ দিলে আপোনাৰ? মোৰ সঁচা মৰমখিনি কেনেকৈ জাবৰ কৰি দলিয়াই পেলাবলৈ ক'ত অধিকাৰ পালে আপুনি? মই ফচি গৈছিলো। মোক কিয় ফচাই দিলে এই নিচা মায়াজালৰ মাজত? পূৰ্ণিমাৰ অকণমান পোহৰ বিচাৰি আহে ছোৱালীজনী কিয় ঠেলি দিলে অমাৱস্যাৰ ঘোৰ অন্ধকাৰৰ মাজত? মই মালতী হোৱা নাছিলো তোমাক বিয়া কৰাবলৈ। মালা পিন্ধালে কিয়? সেন্দুৰ দিলে কিয়? একোৱেই কৰা নাই মই। যেতিয়া যি কৰিবলৈ কৈছে তাকে কৰি গৈ আছো মই। এই কথা মিলাই নকলে ককাইহঁতৰ দৰে তোমাক বিয়া নকৰালে সিহঁতে খবৰ নিদিয়ে। সেইকাৰণে সিহঁতে তোমাক বিয়া কৰাবলৈ মোক মান্তি কৰা নাই। আৰু পাছত এই পেলোৱাৰ উঠিও দিলে সিহঁতে। আজি দূৰে দূৰে আছো। সেইদিন আপুনি নিজে মোৰ কাষ চাপি তেতিয়াহে বুজিছে মোৰ কাষ চাপি অহা সকলো ৰাস্তাই যে আপুনি কেতিয়াবাই আপুনি বন্ধ কৰি থৈ দিছে। পঞ্চায়তৰ লগত যুদ্ধ কৰি দেউতাই মোক এখন ঘৰে বোৱাৰী কৰি আনিছে। গতিকে কোনো কাৰণতে মই তাক হাৰিবলৈ নিদিম। আৰু মই নিজেও নাহাৰো আপোনাক কৰি প্ৰত্যেকী চৰণৰ বোৱাৰী কৰি আনিছে ঘৰ চম্ভালি থাকে। সেন্দুৰ দি আনিছে পত্নী হৈ থাকিম। বৰ মালা পিন্ধাইছে আপোনাক স্বামী কৰি ৰাখি। কিন্তু অন্তৰত বিশ্বাসঘাতকতাৰ যি কথা ঘা লগালে সেই ঘা লোকৰ কিছু মই কেতিয়াও মই শুকাবলৈ নিদিলোঁ।